Welcome to our new channel, Gyan the Knowledge. নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি কথা পাতিম আধাৰ কাৰ্ড অসমত কিদৰে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। বৰ্তমান অসমত বহুবিলাক বেংকত আধাৰ কাৰ্ডৰ কাম কাৰ্যকাৰী হৈ আছে আৰু আপুনি কিদৰে অনলাইনৰ যোগেৰে এই আধাৰ কাৰ্ডৰ চেণ্টাৰবিলাক বিচাৰি উলিয়াব পাৰিব, আমি তাৰ ওপৰত কথা পাতিম। UIDAI অফিচিয়েল ৱেবছাইটলৈ আমাৰ ইয়াৰ অফিচিয়েল ৱেবছাইটটো খুলি গ'ল। তাৰপাছত আমি যাম আপডেট এট এনৰলমেণ্ট চেণ্টাৰ, মই তাত ক্লিক কৰিম। তাৰপিছত আমাৰ এনেধৰণৰ ইণ্টাৰফেচ এটা দেখা পোৱা যাব। তাৰপিছত আমি ষ্টেট চিলেক্ট কৰিম। ষ্টেট মই চিলেক্ট কৰিছোঁ আসাম। ডিষ্ট্ৰিক্ট চিলেক্ট কৰিছোঁ কামৰূপ মেট্ৰ'। চাব ডিষ্ট্ৰিক্ট চিলেক্ট কৰিছোঁ দিছপুৰ আৰু BTC ভিলেজ অথবা টাউন আমি চিলেক্ট কৰিলোঁ উলুবাৰী। অ'কে, এতিয়া আমি কৰিলোঁ অনলাইন অনলি পাৰ্মানেণ্ট চেণ্টাৰত আমি ক্লিক মাৰ্ক কৰিলোঁ। তাৰপিছত আমি লিখিছোঁ কোড নম্বৰটো, তাৰপিছত আমি চাৰ্চ কৰি দিম। তাৰপিছত আমাৰ এনেধৰণৰ ইণ্টাৰফেচটো আপোনালোকে দেখা পাব। তাত আপোনালোকৰ লিখা আছে চেণ্টাৰ নাম্বাৰ, ৰেজিষ্টাৰ চেণ্টাৰ নামটো দিয়া আছে, এজেঞ্চি নাম দিয়া আছে, চেণ্টাৰটোৰ চামাৰি দিয়া আছে, কোনজন মানুহক আপোনালোকে কণ্টেক্ট কৰিব লাগিব সেইজনৰ নাম দিয়া আছে, লাষ্ট ডেট আপডেটৰ লাষ্ট ডেটটো দিয়া আছে। আপোনালোকে তাত সেই চেণ্টাৰটোত গৈ আধাৰ